নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকক 4টা বিভাগৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ বিষয়ে ক'ব ওলাইছো। এইকেইটা প্ৰাইভেট পোষ্ট হয়, সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে কি পোষ্ট আছে আৰু কোৱালিফিকেশ্যন কিমান গোটেইবোৰৰ বিষয়ে মই ডিটেইলছত ক'ম। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। সো আৰু দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। আজিৰ প্ৰথম ভেকেঞ্চিটো আহিছে কেৰিয়াৰ পইণ্ট ডিব্ৰুগড় ৰিক্ৰুটমেণ্টৰ পৰা, য'ত 3টা পোষ্ট আছে। পোষ্টটোৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। ইয়াতে ফাৰ্ষ্ট পোষ্ট হ'ল মাৰ্কেটিং মেনেজাৰৰ কাৰণে, য'ত নম্বৰ পোষ্ট এটা আছে। তাৰপিছত পে স্কেল ইয়াতে দিয়া আছে 15,000ৰ পৰা 50,000, যিটো আপোনালোকৰ মেৰিট এণ্ড এক্সপিৰিয়েঞ্চ বেচিছত দিয়া হ'ব। আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে। ইয়াতে আপোনালোকে হাই ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীম লৈ পাছ হ'ব লাগিব, অথবা BSc অথবা MSc মাৰ্কেটিঙত থাকিব লাগিব, অথবা BCom MCom মাৰ্কেটিঙত থাকিব লাগিব, অথবা MBA মাৰ্কেটিঙত থাকিব লাগিব। আৰু এক্সপিৰিয়েঞ্চ ইয়াতে দিয়া আছে। প্ৰিফাৰেঞ্চ will be given 1 to 2 years of experience in the same field। আৰু জেণ্ডাৰ ইয়াতে মেলৰ কাৰণে আছে। তাৰপিছত 2 নম্বৰ পোষ্ট হ'ল মাৰ্কেটিং এক্সিকিউটিভ, য'ত নম্বৰ পোষ্ট 2টা আছে। আৰু পে স্কেল ইয়াতে দিয়া আছে 10,000ৰ পৰা 20,000 লৈকে। চেলাৰী এজ পাৰ মেৰিট এণ্ড এক্সপিৰিয়েঞ্চ বেচিছত দিয়া হ'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে হাই ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীম লৈ পাছ হ'ব লাগিব, অথবা BSc MSc মাৰ্কেটিং থাকিব লাগিব, অথবা BCom MCom মাৰ্কেটিং থাকিব লাগিব, অথবা MBA ইন মাৰ্কেটিঙত থাকিব লাগিব। আৰু এক্সপিৰিয়েঞ্চ ইয়াতে দিয়া আছে। প্ৰেফাৰেঞ্চ will be given 1 to 2 years of experience in the same field। আৰু জেণ্ডাৰ ইয়াতে মেলৰ কাৰণে দিয়া আছে। আৰু এপ্লিকেশ্যন ফি ইয়াতে 1 পইচা এপ্লিকেশ্যন ফি দিব নালাগে। সো আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলে এইটো ভেকেঞ্চিৰ কাৰণে, তেনেহ'লে ইয়াতে মেইল ID দিয়া আছে। আপোনালোকে এইটো মেইল IDত মেইল কৰি আপোনালোকৰ CV খন পঠাই দিব, অথবা আপোনালোকৰ যদি কিবা ইনকুৱাৰী থাকে তেনেহ'লে HR ডিপাৰ্টমেণ্টৰ এইটো নম্বৰ দিয়া আছে। আপোনালোকে এইটো নম্বৰত ৰাতিপুৱা 9টাৰ পৰা গধূলি 4টালৈকে কল কৰি আপোনালোকে আৰু অধিক জানিব পাৰে। তাৰপিছত ছেকেণ্ড ভেকেঞ্চিটো আহিছে নৰ্থ লখিমপুৰ কলেজৰ পৰা, য'ত 3টা গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট আছে। পোষ্টটো আহিছে নৰ্থ লখিমপুৰ কলেজৰ পৰা, আৰু লাষ্ট ডেটটো হ'ল 15 days লৈকে। ইয়াতে ফাৰ্ষ্ট পোষ্টটো হ'ল গ্ৰেড 3 কাৰণে, য'ত নম্বৰ পোষ্ট 2টা আছে। OBC MOBCৰ কাৰণে এটা, আৰু UR মানে জেনেৰেলৰ কাৰণে এটা। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছ ছায়েন্স অথবা কমাৰ্চ ষ্ট্ৰীম লৈ, যিকোনো ৰেকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা অথবা ইউনিভাৰ্চিটিৰ পৰা। আৰু লগতে আপোনালোকৰ 6 monthৰ ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰত। আৰু লগতে আপোনালোকৰ নলেজ থাকিব লাগিব এছামিছ আৰু ইংলিছ টাইপিঙত। আৰু লগতে MS Word আৰু চিম্পল এক্সেল জানিব লাগিব। তাৰপিছত 2 নম্বৰ পোষ্টটো হ'ল গ্ৰেড 4 কাৰণে, যিটো লেবৰেটৰী বিয়াৰৰ, য'ত নম্বৰ পোষ্ট এটা আছে। UR আৰু PWDৰ কাৰণে এটা। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। গ্ৰেড 4 পোষ্ট লেবৰেটৰী বিয়াৰৰ মাষ্ট বি 8 পাছ, মানে আপোনালোকে 8 পাছ হ'ব লাগিব যিকোনো স্কুলৰ পৰা। আৰু এজ লিমিট ইয়াতে দিয়া আছে। আপোনালোকৰ এজ এজ পাৰ গাইডলাইনছ গভৰ্ণমেণ্ট ইয়াতে দিয়া আছে। ABP 621651 এইটো গাইডলাইনছৰ ভিতৰত হ'ব লাগিব। আৰু যদি আপোনালোকে অলৰেডি ছাৰ্ভিচত আছে তেনেহ'লে আপোনালোকে প্ৰপাৰ চেনেলৰ থ্ৰুত NOC লৈ এপ্লাই কৰিব লাগিব। আৰু এপ্লিকেশ্যনটো আপোনালোকৰ 15 days ভিতৰত দিব লাগিব। ডেট অফ পাব্লিকেশ্যন ইয়াতে দিয়া আছে 7/7/2024। আৰু লগতে আপোনালোকৰ 500 rupees গ্ৰেড 3 পোষ্টৰ কাৰণে, আৰু 300 rupees গ্ৰেড 4 পোষ্ট লেবৰেটৰী বিয়াৰৰ পোষ্টৰ কাৰণে আপোনালোকক পে'মেণ্ট কৰিব লাগিব ষ্টেট বেংক অফ ইণ্ডিয়া নৰ্থ লখিমপুৰ ব্ৰাঞ্চ। আৰু আপোনালোকে আছাম গেজেট পাৰ্ট টাইম, যিটো আপোনালোকে ডিছক্ৰিপশ্যন বক্সত পাব, আপোনালোকে সেইটো ফিল আপ কৰি পঠাই দিব লাগিব। ইয়াতে এড্ৰেছটো দিয়া আছে। আৰু ইয়াতে দিয়া আছে কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু প্ৰভাইড ভেলিড হোৱাটছএপ ফোন নম্বৰ এণ্ড ইমেইল ID ইন দ্য এপ্লিকেশ্যন ফৰ্ম। মানে আপোনালোকৰ মোবাইল নম্বৰ আৰু হোৱাটছএপ নম্বৰ অথবা ইমেইল ID এপ্লিকেশ্যন ফৰ্মত ভালকে প্ৰভাইড কৰিব। আৰু এড্ৰেছটো ইয়াতে দিয়া আছে প্ৰিন্সিপাল নৰ্থ লখিমপুৰ কলেজ, খেলমাটি, লখিমপুৰ, আছাম। ইয়াতে পিনক'ড দিয়া আছে। আপোনালোকে এইটো এড্ৰেছত পঠাই দিব লাগিব। তাৰপিছত 3 নম্বৰ ভেকেঞ্চিটো আহিছে KC দাস কমাৰ্চ কলেজৰ পৰা, আৰু ইয়াৰ লাষ্ট ডেট হ'ল 15 days লৈকে। আৰু নেম অফ পোষ্ট ইয়াতে দিয়া আছে জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট, য'ত নম্বৰ পোষ্ট এটা আছে। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে দিয়া আছে। আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব, আৰু লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব, আৰু আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যন অথবা আদাৰ ইকুইভেলেণ্ট কোৱালিফিকেশ্যনত। আৰু লগতে প্ৰফিচিয়েঞ্চি থাকিব লাগিব টেলি আৰু অসমীয়া DTP ৱৰ্ক ডিজায়াৰেবল, মানে টেলি অথবা অসমীয়া DTP যদি জানে তেনেহ'লে সিহঁতে মেইনলি এইটো বিচাৰি আছে। চ' বন্ধুসকল, আপোনালোকে যদি ইণ্টাৰেষ্টেড এণ্ড এলিজিবল হয় তেনেহ'লে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন গোটেইবোৰ ডকুমেণ্টছৰ লগত ছাবমিট কৰিব লাগিব। HSLCৰ পৰা আপোনালোকৰ যিমান ডকুমেণ্টছ আছে গোটেইবোৰ 22 জুলাইৰ ভিতৰত ছাবমিট কৰিব লাগিব। ইয়াতে এড্ৰেছটো দিয়া আছে। আপোনালোকে এইটো এড্ৰেছত পঠাই দিব লাগিব। লখিমপুৰ ৰিক্ৰুটমেণ্ট 2024 বিষয়ে, য'ত জুনিয়ৰ এছিষ্টেণ্ট আৰু MTSৰ পোষ্ট ওলাইছে। আৰু পোষ্টটো আহিছে ডিষ্ট্ৰিক্ট কমিশনাৰ লখিমপুৰৰ ফালৰ পৰা, আৰু ইয়াৰ লাষ্ট ডেট হ'ল 15/8/2024 লৈকে। আৰু ইয়াতে ফাৰ্ষ্ট পোষ্ট হ'ল জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 কাৰণে, য'ত নম্বৰ পোষ্ট 2টা আছে। আৰু স্কেল অফ পে বেণ্ড 2 পাব 14,000ৰ পৰা ষ্টাৰ্ট কৰি 70,000 লৈকে। আৰু লগতে গ্ৰেড পে পাব 5,600 লৈকে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে মিনিমাম বেচেলাৰ ডিগ্ৰী পাছ হ'ব লাগিব যিকোনো আৰ্টছ ছায়েন্স অথবা কমাৰ্চ ষ্ট্ৰীম লৈ।
যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু লগতে আপোনালোকৰ মিনিমাম 6 মান্থৰ ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনৰ। তাৰপিছত 2 নম্বৰ পোষ্টটো হ'ল মাল্টিটাস্কিং ষ্টাফ। এইটো আপোনালোকৰ গ্ৰেড 4 পোষ্ট হয়, য'ত নম্বৰ পোষ্ট দুটা আছে আৰু স্কেল অফ পে ইয়াতে দিয়া আছে। আপোনালোকে পে বেণ্ড 1 পাব 12,000 পৰা ষ্টাৰ্ট কৰি 52,000 লৈকে আৰু লগতে গ্ৰেড পে পাব 3,900 লৈকে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে 8 পাছ হ'ব লাগিব যিকোনো ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে ৰেজিষ্টাৰ থাকিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ অসমত। তাৰপিছত এজ লিমিট ইয়াতে দিয়া আছে মিনিমাম 18 ইয়াৰ্ছৰ পৰা মেক্সিমাম 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 1/1/2024 আৰু 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব PWBD হ'লে। আৰু এপ্লিকেশ্যন ফি ইয়াতে দিয়া আছে। আপোনালোকৰ 1 পইচা এপ্লিকেশ্যন ফি দিব নালাগে আৰু এপ্লাই প্ৰচেছটো ইয়াতে দিয়া আছে। আপোনালোকে এপ্লিকেশ্যন ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি লগতে গোটেইবোৰ ডকুমেণ্টছ যি আছে সেইটো আপোনালোকে পোষ্টৰ দ্বাৰা সেন্ড কৰিব লাগিব অথবা আপোনালোকে অফিচত গৈও দি আহিব পাৰে। অফিচটো হ'ল ডিষ্ট্ৰিক্ট কমিশনাৰ লখিমপুৰ। ইয়াতে আপোনালোকে সিল এনভেলপত সুপাৰস্ক্ৰাইব ফৰ্মেটত যিটো পোষ্ট এপ্লাই কৰিব তাতে দি আহিব লাগিব আৰু লগতে ডকুমেণ্টছ ইয়াতে দিয়া আছে। এইকেইটা ডকুমেণ্টছ আপোনালোকে এপ্লিকেশ্যন ফৰ্মটোৰ লগত দিব লাগিব। এজ প্ৰুফৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট অথবা HSLCৰ এডমিট কাৰ্ড আৰু প্ৰুফ অফ এডুকেশ্যন কোৱালিফিকেশ্যন অথবা হাইয়েষ্ট এক্সামিনেশ্যন পাছ চাৰ্টিফিকেট দিব লাগিব আৰু অল মাৰ্কশ্বিট ফ্ৰম HSLC অনৱাৰ্ডছ অনলি ফৰ গ্ৰেড 3। আৰু যদি আপোনালোকে গ্ৰেড 3 পোষ্টৰ কাৰণে এপ্লাই কৰে তেনেহ'লে HSLCৰ পৰা আপোনালোকৰ যিমানবোৰ মাৰ্কশ্বিট আছে গোটেইবোৰ মাৰ্কশ্বিট দিব লাগিব আৰু যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট থাকে তেনেহ'লে কাষ্ট চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনো প্ৰুফ দিব লাগিব, মানে জেৰক্স এটা কপি দিব লাগিব আৰু লগতে দুটা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব উইদাউট এনি ভেৰিয়েবল, মানে একো নিপিন্ধাকে চশমা বা টুপি একো নিপিন্ধাকে দুটা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব আৰু লগতে প্ৰুফ অফ ৰেজিডেন্স দিব লাগিব, মানে PRC অথবা আপোনালোকে ভোটাৰ আইডিও দিব পাৰে। আৰু যদি আপোনালোকৰ তাত কম্পিউটাৰ চাৰ্টিফিকেট থাকে তেনেহ'লে কম্পিউটাৰ চাৰ্টিফিকেট দিব লাগিব অথবা ডিগ্ৰী কম্পিউটাৰ চাৰ্টিফিকেট যিটো আপোনালোকে গ্ৰেড 3 পোষ্টৰ কাৰণে এপ্লাই কৰিলে দিব লাগিব। আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 15 তাৰিখ 8 মাহ। এইটো ডেটৰ ভিতৰত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মৰ লগত গোটেইবোৰ ডকুমেণ্টছ পঠাই দিব লাগিব। সো বন্ধুসকল আপোনালোকৰ যদি অৰ্হতা মিলে তেনেহ'লে এপ্লাই কৰি দিব। আছাম গেজেট পাৰ্ট 9 আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ডিছক্ৰিপশ্যন বক্সত পাব আৰু অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো আপোনালোকে ডিছক্ৰিপশ্যন বক্সত পাব। চ' আপোনালোকে তাতে ক্লিক কৰি ভালকৈ চাই ল'ব পাৰে আৰু এপ্লাইটো কৰি দিব পাৰে। চ' আজিলৈ ইয়াতে সামৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো হেল্পফুল পাইছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, কিয়নো আমি অসমৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ চাকৰি খবৰ আপোনালোকৰ কাৰণে লৈ আহি থাকোঁ ভিডিঅ'ৰ মাধ্যমেৰে। চ' প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতে শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলোঁ। ধন্যবাদ।